এয়া বনালো আজি মই পনীৰ হায়দৰাবাদী। এই ৰেচিপিটো তেওঁলোকৰ বাবে যিসকলে শাক খাই বেয়া পায় এবাৰ এনেকৈ বনাই খাই চাবচোন। নমস্কাৰ জনাইছোঁ সকলোকে শ্ৰুতিছ লিটিল কিটচেনলৈ। পনীৰ হায়দৰাবাদী বনাবৰ বাবে প্ৰথমে মই পনীৰ পিচ বইল কৰি ল'ম। পানীত এপিচ পনীৰ লৈ লৈছোঁ ডাঙৰ চাইজৰ। এইখিনি ইয়াতে মই অকণমান 2 মিনিটৰ বাবে বইল কৰি ল'ম। এটা চাইড হোৱাৰ পিছত এবাৰ ভালদৰে উলটাই লৈছোঁ পনীৰ পিচটো। আজি মই ব্যৱহাৰ কৰা ইনগ্ৰিডিয়েণ্টছখিনি মই ভিডিঅ'ত গৈ থাকিম, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই গৈ থাকিব। এই অকণমান তেল দি দিছোঁ পেনত। বইল কৰি ৰখা পনীৰ পিচ এতিয়া আমি ভালদৰে গোটেইকেইটা ছাইড ফ্ৰাই কৰি ল'ম। এবাৰ পনীৰ পিচ এইদৰে উলটাই দিছোঁ। ইয়াত দেখিছে ধুনীয়াকৈ ফ্ৰাই হৈ গৈছে এটা ছাইড। এইদৰে গোটেইকেইটা ছাইড আমি ফ্ৰাই কৰি ল'ম পনীৰৰ। এনেকৈ উলটাই দি কিনে গোটেইকেইটা ছাইড আমি ফ্ৰাই কৰি লৈছোঁ ধুনীয়াকৈ। ইয়াৰ পিছত ইয়াত মই 2টা পিঁয়াজ ডাঙৰকৈ কাটি লৈছোঁ, নহৰু, আদা আৰু 2টা জলকীয়া লৈছোঁ। এইখিনিতে আমি পেনটোত দি কিনে ফ্ৰাই কৰি ল'ম ভালদৰে। এতিয়া এই ৰেচিপিটোত মেইন ইনগ্ৰিডিয়েণ্টছ এড কৰিম। এইটো হৈছে পালেং শাক। এইখিনি ফ্ৰাই কৰিবৰ বাবে পেনত দি দিছোঁ পিঁয়াজৰ লগত। ইয়াতে অকণমান ধনিয়া পাতো এড কৰি দিছোঁ। এইখিনিতে ভালদৰে লৰাই দিছোঁ। ইয়াতে আমি অকণমান নিমখ দি দিম শাকখিনি সিজিবৰ বাবে। এইখিনি 10 পৰা 15 মিনিট ভালদৰে ফ্ৰাই কৰি ল'ম। এয়া দেখিছে শাকৰ পৰা পানী উঠিছে। এইখিনি আমি শুকুৱাই ল'ম ধুনীয়াকৈ। এইখিনি শুকাই লৈছোঁ দেখিছে। এতিয়া এইখিনি আমি পেনটোৰ পৰা উঠাই লৈছোঁ আৰু এইখিনি আমি মিক্সাৰ গ্ৰাইণ্ডাৰত গ্ৰাইণ্ড কৰি ল'ম এতিয়া। এয়া ইয়াতে আমি পনীৰ পিচ ফ্ৰাই কৰি ৰখা পনীৰ পিচ কাটি লৈছোঁ। পনীৰ পিচ খুবেই ছফ্ট হৈ গৈছে, সেইবাবে সাৱধানেৰে কাটি আছোঁ যাতে ভাঙি নাযায়। এইদৰে ধুনীয়াকৈ পিচ কৰি লৈছোঁ পনীৰৰ। এয়া চাওক ধুনীয়াকৈ ফ্ৰাই হৈ গৈছিল পনীৰবোৰ পিচকেইটা, আৰু চাওক খুবেই ছফ্ট হৈ গৈছিলে পনীৰৰ পিচবোৰ। ইয়াতে আমি মছলাখিনি ৰেডি কৰি ল'ম। ইয়াৰ বাবে আমি 3 চামুচ দৈ লৈ লৈছোঁ। ইয়াতে জিৰা গুড়া 1 চামুচ, ধনিয়া গুড়ি 1 চামুচ আৰু অকণমান কাশ্মীৰী লাল পাউডাৰ আৰু অকণমান হালধি গুড়ি। এইখিনিতে আমি ভালদৰে মিহলাই লৈছোঁ। এইখিনিতে আমি ভালদৰে মিহলাই লোৱা হৈ গ'ল। এতিয়া আমি পেনটোত অকণমান মিঠাতেল দি দিছোঁ। ইয়াতে দি দিছোঁ 1 চামুচ গোটা জিৰা, শুকান জলকীয়া 4টা, ইয়াৰ পিছত আমি মিক্সাৰ গ্ৰাইণ্ডাৰত গ্ৰাইণ্ড কৰি লোৱা পালেং শাক আৰু পিঁয়াজৰ পেষ্টখিনি এইখিনিতে আমি 2 মিনিটমান ভালদৰে ফ্ৰাই কৰি ল'ম। মিক্সাৰৰ পাতিটোত ৰৈ যোৱা পেষ্টখিনি এইদৰে পানী মিহলাই দি দিছোঁ পেনত। এইখিনিতে আমি 2 পৰা 3 মিনিট আকৌ ভালদৰে ফ্ৰাই কৰি ল'ম হাই ফ্লেমত। ইয়াত দেখিছে এইখিনি হৈ গৈছে ধুনীয়াকৈ ফ্ৰাই। ইয়াতে আমি এতিয়া মছলাখিনি এড কৰি দিম। গেছৰ ফ্লেমটো অকণমান ল' কৰি দিছোঁ ইয়াতে মই। এতিয়া এইখিনি ভালদৰে মিহলাই দিছোঁ আৰু এইখিনি ভালদৰে এতিয়া আমি ফ্ৰাই কৰি ল'ম মছলাখিনি আৰু পিঁয়াজ আৰু শাকৰ পেষ্টখিনি।
খিনিতে দেখিছে ধুনীয়াকৈ ফ্ৰাই হৈ গৈছে এইখিনি ইয়াতে আমি এতিয়া পনীৰখিনি এড কৰি দিছো এতিয়া ভালদৰে লৰাই অকমান ইয়াতে আমি পানী এড কৰি দিম গেছৰ ফ্লেমটো অকমান হাই কৰি দিছো ইয়াতে মই এয়া আমাৰ ৰেডি পনীৰ হায়দৰাবাদী খাবলৈ খুবেই বেছি টেষ্টি হয় এবাৰ ট্ৰাই কৰি চাব এনেকুৱা ধৰণৰ ভিডিঅ' চাবৰ বাবে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব